ইলেকশ্যন পূজাৰ আগত কাউণ্টিঙে সৈতে শেষ হ'ব, পূজাৰ পিছলৈকে নিনো, কাৰণ নহ'লে বাকচটো যদি পূজাৰ কেইদিন DC অফিচত পৰি থাকে তেতিয়াহ'লে বহুত কথা ওলাই যাব। কাৰণ পূজা বুলি ক'লে 5 দিন বন্ধ হ'ব, 5 দিন যদি DC কোৰ্টত বাকচটো ভিতৰত থাকে তেতিয়াহ'লে কিমান জল্পনা কল্পনা হ'ব। সেইকাৰণে মই ইলেকশ্যন কমিশ্যনক কৈছোঁ যে পূজাৰ 2 দিন আগত, তাৰমানে সপ্তমীত পূজা, পঞ্চমীত যাতে শেষ কৰি দিয়ে আৰু জিকা মানুহে বোমা ফুটাব পাৰে, সেইটো যাতে কোনো বেলত বাকচ যাতে DC কোৰ্টত পৰি নাথাকে, নহ'লে 10টাই 10টা কথা ক'ব। ৰাহুল গান্ধী টাইপ মানুহ বহুত আছে ইয়াতে, হয় নহয়? পূজা আৰু কাৰোবাৰ কাৰণে ভাল, কাৰোবাৰ কাৰণে বেয়া। চাওক, BTCত স্বাভাৱিকভাৱে BJPৰ এটা জনসমৰ্থন বহুত বাঢ়িছে। যোৱাবাৰো মই BTCত প্ৰায়কেইটা সমষ্টিতে মই নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, কিন্তু এইবাৰ আমাৰ কাৰ্যকৰ্তাও বাঢ়িছে, ৰাইজৰ সমৰ্থনো বাঢ়িছে। কিন্তু ইলেকশ্যনেই, আজিয়ে কিবা এটা ইলেকশ্যনৰ কথা ক'ব নোৱাৰি, কিন্তু যোৱা মাহত মই ওদালগুৰিত আহিছিলোঁ, গোটেই ওদালগুৰি জিলাৰ ইমান মানুহ হৈছিল। আজি অকল 2টা পৰিষদী সমষ্টিত ইমান মানুহ হৈছে। গতিকে আপোনালোকে নিজে বুজি পাব। আৰু আজি গৰম কিমান, তাৰ মাজতো ৰাইজটো উঠি যোৱা নাই। গতিকে মই ভাবোঁ যে ৰাইজৰ BJPৰ প্ৰতি এটা আকৰ্ষণ আছে, মৰম আছে, কিন্তু নিৰ্বাচনলৈকে বহুত সময় আছে, এতিয়াও 1.5 মাহ আছে। গতিকে আজিয়ে কিবা এটা কথা ক'ব নোৱাৰি, সময় আহক। মোৰ আৰু কালি কোকৰাঝাৰত 2খন মিটিং, পিছত আৰু 2খন, মোৰ 2 দিন আৰু কোকৰাঝাৰত যাবলগীয়া আছে। তাৰ পিছতে আমি এটা আন্দাজ কৰিব পাৰিম যে কিমান সমষ্টিত আমি খেলিব পাৰিম। য'ত আমি 3য় স্থানত থাকিম তাতে আমি ইলেকশ্যন নেখেলোঁ, কাৰণ 3য় স্থানত থাকিবৰ কাৰণেতো আৰু ইলেকশ্যন খেলি লাভ নাই। য'ত 1ম আৰু 2য় স্থানত আমি থাকিম তাত আমি ইলেকশ্যন উঠিম। চাওক, VCDCৰ ইলেকশ্যন নোহোৱা কাৰণে ইয়াতে চৰকাৰ আৰু ৰাইজৰ মাজত এটা প্ৰাচীৰ এখন সৃষ্টি হৈছে। কোকৰাঝাৰৰ পৰা বস্তুটো VCDCক দি দিয়ে, VCDCয়ে ৰাইজক নিদিয়ে। গোটেইকেইখন মিটিঙত VCDCৰ কথা ক'লেই ৰাইজৰ অসন্তুষ্টিটো সম্পূৰ্ণভাৱে প্ৰমাণ হয়। সকলো ৰাইজে কৈ আছে যে বস্তুটো ঠিক চেপত নাই। গতিকে VCDCত নিৰ্বাচন হোৱা অতিকে প্ৰয়োজনীয়। আমাৰ ৰাজ্যত 3 খলপীয়া নিৰ্বাচন হয় পঞ্চায়তৰ। গতিকে VCDCত যদি ইলেকশ্যন নহয় তেতিয়াহ'লে BTRৰ চৰকাৰে বহুত চেষ্টা কৰিলেও BTRৰ ৰাইজৰ পৰিৱৰ্তন আনিব নোৱাৰিব। সদায় ৰাইজৰ মনত এটা অসন্তুষ্টি থাকিব। এইটো মই কোনো দলক বুলি কোৱা নাই, মোৰ যিটো অভিজ্ঞতা আজি 25 বছৰৰ ৰাজনীতিৰ, সেইটোৰ পৰা মই এইটোৱে বুজিছোঁ যে BTRৰ ৰাইজে বৰ্তমানৰ যিটো VCDC ব্যৱস্থা সেইটোক স্বীকাৰ কৰা নাই, আৰু সেইটোক লৈ ৰাইজৰ মাজত যথেষ্ট অসন্তুষ্টি আছে। লগত মই এইটোও কৈছোঁ যে বহুত VCDCত BJPও আছে। গতিকে এইটো মই অৰাজনৈতিক কৈছোঁ, এইটো নহয় যে মোৰ VCDC কেইটা ভাল, বেলেগৰ কেইটা বেয়া। ব্যৱস্থাটোৱেই ঠিক নহয়, তেনেকুৱা কথা একো নাই। 6 শিডিউলততো 125তম সংবিধান সংশোধনীত আমি VCDCত ইলেকশ্যনৰ ব্যৱস্থাটো আনিছোঁ, আৰু সেইটো BTRে পৰিচালনা কৰিব, ৰাজ্য চৰকাৰে পৰিচালনা নকৰে। কিন্তু ইলেকশ্যনৰ সম্পূৰ্ণ ব্যৱস্থা আছে, একদম 100% হ'ব। নামটো অলপ বদলাই দিম যাতে পুৰণা হেৰি এটা নাথাকে, আৰু অলপমান ইলেকশ্যনৰ লগত অলপ নতুনত্বও আনিম। গাঁও সভাৰ পৰা জিলালৈকে, যেনেকৈ গাঁৱত গাঁও পঞ্চায়ত, আঞ্চলিক জিলা পৰিষদ, প্ৰথম BTRৰ তলত জিলা VCDC, আঞ্চলিক VCDC, গাঁও। চাওক, BTRত যোৱা 5 বছৰত অকল ময়ে 1200 কোটি টকা দিছোঁ ৰাস্তা বনাবৰ কাৰণে, BTRৰ বাজেটৰ উপৰিও। গতিকে BTRত আমি অৰুণোদয়ো বেছি দিওঁ,
আঁচনিও বেছি দিওঁ, কিন্তু যিটো ঢাচা বা যিটো ছিষ্টেম, সেই ছিষ্টেমটোত নতুনত্ব আনিব লাগিব। 22 বছৰ পিছত আমি যেতিয়া ঘূৰি চাম, এবাৰ পুনৰীক্ষণ কৰিম, 5-6খন গাঁৱে এতিয়াও আবেদন দি থৈ দিছে যে আমাক BTR পৰা উলিয়াই দিব লাগে। সি কি প্ৰমাণ কৰে? সদায়তো জোৰ কৰি গাঁওকেইখনক ধৰি ৰাখিব আপুনি নোৱাৰে। মই নাথাকোঁ। 22 বছৰ পিছত যেতিয়া মই সুধিছোঁ যে এতিয়াতো থাকিব, বোলে নহয় এতিয়া ওলাই যাম। তাৰ মানে কি বুজায়? তাৰ আৰু BTRত কেইখনমান গাঁও সোমাইছে, সোমোৱা মানুহখিনি সোমাব নোখোজে, ভয় কৰে। তাৰ মানে কি? যে এতিয়াও একাংশ ৰাইজৰ মনত এটা প্ৰশ্নবোধক চিন আছে। আমি গাঁওখিনি আঁতৰাব নোখোজোঁ BTRৰ পৰা, আমি BTRক তেওঁলোকৰ ওচৰ চপাই নিব খোজোঁ, যাতে আৰু 5 বছৰ পিছত কোনেও নকয় যে আমাক BTRৰ পৰা উলিয়াই দিয়ক। ওলাই যোৱাটোতো সমাধান নহয়। সমাধান হৈছে সম অধিকাৰ, সম উন্নয়ন, সম বিকাশ। তেতিয়া কিয় ওলাই যাব? কোকৰাঝাৰৰ পাম, দিছপুৰৰ পৰা পাওঁ। নিয়মতেতো BTRত মানুহ থাকিবহে লাগে। দিল্লীৰ পৰাও পাব, দিছপুৰৰ পৰাও পাব, নলবাৰী ইমানতে শেষ। কিন্তু BTRৰ লগত কোকৰাঝাৰৰ পৰাও পাব। গতিকে ইয়াত থাকিবহে লাগে। মানুহে হিংসাহে কৰিব লাগে BTRক লৈ, যে আমাৰো তাত যদি এখন BTR হ'লহেঁতেন, এনেকৈ ভাবিব লাগে। সেই পৰিৱেশটো 5 বছৰত আমি লৈ আহিব পাৰিম। চাওক, এইটো ঘটনাটো হ'ল যে অলপ অৰূপ দেক মানুহে বেছিকৈ চকু দিয়ে। বালটোতো হিন্দীত কোনো বেয়া শব্দ নহয়। হিন্দীত বাল মানে চুলি। এতিয়া সেই কথাটোত পকোৱাৰ কি প্ৰয়োজন আছে কওকচোন? তেওঁ হিন্দীতে, ময়ো যদি হিন্দীতে ভাষণ দিওঁ, ময়ো বাল বুলিয়ে ক'ম। আৰু অসমীয়াত ভাষণ দিলে চুলি বুলি ক'ম, বঙালীত ভাষণ দিলে চুল বুলি ক'ম। এতিয়া ভাষাটোক কেইদিনমান আগতে মই অসমৰ চুতীয়া সম্প্ৰদায়ৰ ওপৰত এটা টুইট দিছিলোঁ। হিন্দী বলয় বা দিল্লীৰ মানুহবিলাকে মোক ক'লে, তই কাক কেনেকৈ গালি দিছ? কিন্তু চুতীয়াটো অসমৰ আটাইতকৈ খিলঞ্জীয়া জনগোষ্ঠী। গতিকে প্ৰত্যেকটো ভাষাৰ, প্ৰত্যেকটো সংস্কৃতি বেলেগ বেলেগ। আমি যেতিয়া জানো তেওঁ মিনিং কৰি কোৱা নাই, তেওঁ এটা হিন্দীত ভাষণ দিয়াৰ কাৰণে শব্দটো কৈছে, সেইটোতো ৰাজনীতি হ'ব নালাগে। অৰূপ দেৰ বেয়া কথাটোক মই বেয়া বুলি কওঁ, আৰু অৰূপ দেক মই ৰাজহুৱাভাৱেও বহুতবাৰ সমালোচনা কৰিছোঁ। কিন্তু এই ভাষণটো মই শুনিছোঁ, এইটোত কোনো ভুলটো নাই। আৰু তেওঁ লগে লগে কৈছে বাল মানে চুল। আপোনালোকে ভিডিঅ'টোত শুনিব পাৰে। কংগ্ৰেছ সোমাব লাগে, তেতিয়া কংগ্ৰেছে বুজি পাব যে আমাৰ দিনত আমি একোৱেই নকৰিলোঁ, আজি BTADত ইমান পৰিৱৰ্তন। কংগ্ৰেছৰ দিনতে BTADত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। আজি আমি কেনেকুৱা সুন্দৰ BTAD বনাইছোঁ বা আৰু বনাব খুজিম। কংগ্ৰেছে ইয়াত আহি নিজে দেখা পাব আৰু নিজৰ পুৰণা ভুলবিলাকৰ প্ৰায়চিত্ত কৰিব। গোটেই 40টা সমষ্টিত যদি চোৱা যায়, হাই প্ৰফাইল আমি যিটো আজি সমষ্টিতে আপুনি সভা কৰিলে, হাই প্ৰফাইল যিবিলাক মানে কেণ্ডিডেট, BPFৰ ৰিহন দৈমাৰী থাকিব, ডেপুটি CEM থাকিব, তাৰপিছত আপোনালোকৰো সম্ভাৱ্য। আমাৰ ইমান ডাঙৰ মানুহ নাথাকে, কাৰণ BJPত কোনো ডাঙৰ হাই প্ৰফাইল কেণ্ডিডেট নাই, চবেই ইয়াত কাৰ্যকৰ্তা। গতিকে ইয়াত আৰু সৰু মূৰা মানুহে উঠিব, কোনো এনেকুৱা ডাঙৰ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী আমি ক'ৰ পৰা নিম? আৰু যোনে উঠিছে, গোবিন্দ দাকো মই বেষ্ট উইছেছ জনাইছোঁ, ৰিহনকো বেষ্ট উইছেছ জনাইছোঁ। আমি কাৰো বিৰুদ্ধে নহয়, কোনো প্ৰাৰ্থীৰ বিপক্ষে আমি নকওঁ, কোনো দলৰ বিপক্ষে আমি নকওঁ। GMCHত যিটো ঘটনা হ'ল যথেষ্ট দুখজনক। মই অলপ আগতে প্ৰিন্সিপালৰ লগতো কথা পাতিছোঁ। এনেকুৱা ইউজুৱেলি নহয়, তাতে CCTV আছে। গতিকে মই পুলিচকো কৈছোঁ যে CCTV পৰীক্ষা কৰক, আৰু এখন তদন্ত কমিটিও প্ৰিন্সিপালে নিৰ্মাণ কৰিছে। আৰু যিটো সন্তান কেঁচুৱা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আমিতো উভতাই দিব নোৱাৰোঁ, কিন্তু পিতৃ মাতৃক যেনেদৰে সান্তনা দিব পাৰোঁ মই চেষ্টা কৰিম। আৰু বিষয়টো সঁচাকৈয়ে দুখদায়ক, বেদনাদায়ক। আৰু মই 5 নৈৰ পৰা গাড়ীত আহোঁতে সেইটোকে কথা পাতি আহি আছিলোঁ প্ৰিন্সিপালৰ লগত।
তেওঁ ক'লে কোনো বেছি পেচেণ্টো নাছিল বিচনাখনত কেনেকৈ পৰি গ'ল তেওঁলোকেও অলপ আচৰিত হৈছে আৰু বোলে বহুতকেইটা বাচ্চা আছে পৰি গৈছে তেতিয়া বুজি পায় তাতে 26টা বাচ্চাই আছিলে গতিকে বেছিও নাছিলে তথাপিতো কাৰো কথাক বিশ্বাস কৰিব নোৱাৰি আমি পুলিচ কমিশ্যনাৰক কৈছোঁ যে CCTV চাই অনুসন্ধান কৰক যদি কোনোবাই কাৰোবাৰ দায়িত্ব ভাল কৰি নকৰাৰ কাৰণে ঘটনা হ'ল তেতিয়াহ'লে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু গধূলি মই গৈ নিজেও প্ৰিন্সিপালৰ লগত আৰু এবাৰ কথা পাতিম এতিয়াতো ফোনত পাতিছোঁ তাতে গৈ ফেচ টু ফেচ পাতি ল'ম মোৰ মনত এটা প্ৰশ্ন আছে বা ৰাইজে জানিব বিচাৰে মানে PTCৰ আপোনালোকে বিজেপি যদি চৰকাৰ হয় CM কোনে হ'ব চাওক প্ৰথম কথা চৰকাৰ হ'ব CM হ'ব ইমান দূৰলৈকে আমি ভবা নাই কিন্তু BTAD সকলো বিশেষকৈ বড়ো ৰাইজৰ যিটো আশা আকাংক্ষা আছে BTRখন তেওঁলোকে আন্দোলন কৰিছিলে গতিকে তেখেতসকলৰ আশা আকাংক্ষাক বিজেপিয়ে সদায় সন্মান কৰি আছে যোৱাবাৰ আমি আমাৰ সমৰ্থনত প্ৰমোদ বড়ো CM হৈছিল ডেপুটি CM পোষ্টটো আমি ল'ব পাৰিলোহেঁতেন কিন্তু আমি নিজেই নল'লোঁ পৰৱৰ্তী সময়ত বিজেপিৰ 14খন আসন হ'ল প্ৰমোদ বড়োৰ কম আছিলে তথাপিতো আমি কেতিয়াও কোৱা নাই যে CMটো আমাক দিয়ক গতিকে বিজেপিয়ে বড়ো ৰাইজৰ যিটো সংগ্ৰাম তাক সমৰ্থন কৰে কিন্তু লগত এটা কথাও আমি ক'ম যে BTR যদি সফল হ'ব লাগে তেতিয়াহ'লে 26টা জনগোষ্ঠীক আমি একেলগে একে সমান চকুৰে চাব লাগিব দেউতাকে যদি 5টা ল'ৰাক বেলেগে বেলেগে চায় সেই ঘৰখনত কেতিয়াও উন্নতি নহয় দেউতাকে যেতিয়া নিজৰ 5টা ল'ৰাকে 5টা বুলি কিয় কৈছোঁ আমি 5টা ভাই আছিলোঁ মোৰ বাবাই যদি আমাৰ 5টাক এটাক স্কুলত পঠালেহেঁতেন এটাক নপঠালেহেঁতেন তেতিয়াহ'লে আজি হয়তো আমি গোটেইকেইটা ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰিলোহেঁতেন সেইকাৰণে দেউতাকৰ দায়িত্ব ডাঙৰ ভায়েকজনৰ দায়িত্ব যে সকলোৱে যাতে ঘৰখনত সমান অধিকাৰ পায় সমান উন্নয়ন পায় সেইকাৰণে আমি 26টা জনগোষ্ঠীৰ সম অধিকাৰৰ বাবে আমি কাম কৰিম আৰু বড়ো ৰাইজৰ যি আশা আকাংক্ষা তাক বিজেপিয়ে সদায় সন্মান জনাব তালিকা এতিয়া ইলেকশ্যনে ঘোষণা কৰা নাই হাগ্ৰামাই আগতীয়াকৈ ঘোষণা কৰিলে কাৰণে তালিকা কিন্তু আমিতো আৰু আমি লাহে লাহে সংগঠন কৰিহে আছোঁ বুথ কমিটি বনাইছোঁ আজি যুৱ বাহিনী বনাইছোঁ আজি মহিলা বনাইছোঁ হয়তো 40টাত আমাৰ নামেই নাই এতিয়ালৈকে যদি কোনোবাই কয় যে 40টাত দিম হয়তো আমাৰ 40টা কেণ্ডিডেটে নাই গতিকে আমাক অলপ সময় লাগিব ইলেকশ্যন পূজাৰ আগত কাউণ্টিঙে সৈতে শেষ হ'ব পূজাৰ পিছলৈকে নিনো কাৰণ নহ'লে বাকচটো যদি পূজাৰ কেইদিন DC অফিচত পৰি থাকে তেতিয়াহ'লে বহুত কথা ওলাই যাব কাৰণ পূজা বুলি ক'লে 5 দিন বন্ধ হ'ব 5 দিন যদি DC কোৰ্টত বাকচটো ভিতৰত থাকে তেতিয়াহ'লে কিমান জল্পনা কল্পনা হ'ব সেইকাৰণে মই ইলেকশ্যন কমিশ্যনক কৈছোঁ যে পূজাৰ 2 দিন আগত তাৰমানে সপ্তমীত পূজা পঞ্চমীত যাতে শেষ কৰি দিয়ে আৰু জিকা মানুহে বোমা ফুটাব পাৰে সেইটো যাতে কোনো বেলট বাকচ যাতে DC কোৰ্টত পৰি নাথাকে নহ'লে 10টাই 10টা কথা ক'ব ৰাহুল গান্ধী টাইপ মানুহ বহুত আছে ইয়াতে হয় নহয় পূজা আৰু কাৰোবাৰ কাৰণে ভাল কাৰোবাৰ কাৰণে বেয়া ঠিক আছে থেংক ইউ